ফকৰা যোজনা নাম্বাৰ 1 গুৰ মাৰি গংগাত পেলোৱা। গংগা হ'ল হিন্দুসকলৰ পবিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পুণ্য হয়। এই কথা হিন্দুসকলে বিশ্বাস কৰে। তাৰোপৰি এই বিশ্বাসৰ ফলস্বৰূপে এচাম লোকে তেওঁলোকৰ পিতৃ-মাতৃৰ অস্থি গংগাত বিসৰ্জন দি পৰলোকত আত্মাৰ পৰিত্ৰাণ বিচাৰে। অন্যথা ইয়াৰ বিপৰীতে কোনো লোকে যদি কাৰোবাক কষ্ট দিবৰ কাৰণে খঙতে যদি গুৰ মাৰি দিওঁতে তেওঁ যদি গংগাত পৰেগৈ তেনেহ'লে তেওঁ অজানিতে গংগাত স্নানহে হয়, ফলত তেওঁৰ পুণ্য লাভ হয়। অৰ্থাৎ এনে কৰিলে কেতিয়াবা কাৰোবাক অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰিলে যে অনিষ্ট নহয় বৰঞ্চ উপকাৰহে হয়, তাকেই এই ফকৰা যোজনা ফাঁকিত বুজোৱা হৈছে।